গাইজ অসমীয়া নতুন বছৰ বুলি আজি আমি গণেশ ঘাটলৈ ওলাইছো চাকি জ্বলাবলৈ এয়া এইজনী আমাৰ গুনগুনি সম্পূৰ্ণ বিহু দেশত উলিয়াই লৈছো এইজনী গুনগুনি এয়া আমি এতিয়া চাকি জ্বলাবলৈ যাওঁ বছৰটো ভালে যায় বুলি এয়া আমি এতিয়া মন্দিৰ আহি পালো মন্দিৰ আহি পাই এয়া চাকি লৈ গৈছো এতিয়া আমি আগতে জ্বলাই হলো প্ৰসাদই লাগে জ্বলাবতৰ বাহিৰত জ্বলাম গণেশ ঘাট আহিছো এয়া আমি চাকি লৈ আছো এতিয়া বৰ্তমান ইমানে মন্দিৰ দৰ্শন কৰা মানুহৰ ভিৰ নহয় ইমানে দীঘল লাইন আছিলে চাকি মই জ্বলাই দিলো চাকি আৰু ধূপ গুণু আৰু গুণু পাপাক লাইনত ৰখাই তাৰ পিছত এতিয়া আৰু মই লাইনত গৈ আছো এয়া দেখিছেনে আপোনালোকে মানুহৰ ইমান দীঘল লাইন ইমান পিছৰ পৰা গৈ লৈ পেলাই তথাপিও গৈছে যেতিয়া ভিতৰখন দৰ্শন কৰিলো এয়া কিছু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো তাত মোবাইল এলাউড নাই বাৰু ভিতৰ দৰ্শন কৰি বাহিৰত ওলাই আহিলো ইয়া গুণু বান্দৰ দেখিলে বান্দৰ চাই আছে এয়া খোজকাঢ়ি এয়া গুণি আৰু গুণি পাপা তাইক এনেকৈ লৈ যোৱাৰ কাৰণে বহুতে চাইছে এয়া ফটো উঠাইছে ফটো উঠাই নিছে ভাল লাগে কিছুমান এনেকুৱা মৰম দেখিলে এয়া সকলোৱে এয়া চিনি নাপাওঁ এয়া ফটো উঠাইছে সেলফি হাইটো মাৰি দিয়া হাইটো মাৰি দিয়া এইবাৰ বিহু মোৰ গাত ভালকৈ লাগিছে তাতে আকৌ ৰাংঢালীজনী মোৰ কাষতে যে সেইটো কাৰণে বিহু এইবাৰ মোৰ গাত ভালকৈ লাগিছে দেই ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা থাকিল দেই আপোনালোকলৈ তাই এনেকৈ ঘূৰিবলৈ পালে একদম একোৱেই নালাগে খুব ভাল পায় এই চাদৰ মেখেলাযোৰ পিন্ধাই দিলে একদম জাষ্ট নাপায় খুলি দিবলৈও মানে আমনি নকৰে তাই খুলিবই নিবিচাৰে খুব ভাল পায় এয়া এগৰাকী তাইক দাঙি লৈছে দাঙি লৈ পেলাই এয়া ফটো উঠিব বিচাৰিছে ফটো উঠিছে তাইৰ লগত তাইও আকৌ মিলি যায় নহয় সকলো লগতে তাই আকৌ কোনোবাই মাতিলেই তাই গুচি যায় তাই মানে নাকান্দেই এয়া দেখিছে খেলাই আছে হাই দিয়া অকণ হাই দিয়া তাই বৰ ভাল পাইছে আৰু পৰিবা দেই জান তুমি এয়া গুণি পাপাকে ফটো উঠি বেয়া পায় ভিডিঅ' কৰিও বেয়া পায় মই মনে মনেহে ভিডিঅ' কৰি ৰাখি থৈছোঁ তাইক ধৰি ধৰি খোজকাঢ়াই আনা এয়া এতিয়া আমি যাবলৈ ওলালো দেই বাই বাই গুণি বাই বাই কোৱা ইমান ধুনীয়া লাগে এয়া দেখিছেনে মানুহ আহিয়ে আছে গৈয়ে আছে এতিয়াতো আৰু দীঘল লাইন হ'ল আমি বাৰু চাকি বন্তি জ্বলালো এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া চিত্ৰলেখা উদ্যান কোলফ্ৰাগ কেতিয়াবা আহিলে আপোনালোকক দেখাম দেই ভিতৰৰ পৰিৱেশটো তাৰ
তাৰপিছত আমি ভাত পানী খাই বৈ আমি আকৌ ছেকেণ্ড গেট গ'লোঁ ছেকেণ্ড গেট যাওঁতে এয়া আকৌ এগৰাকী অনুৰাগী লগ পালোঁ তেওঁ এয়া গুণুক লগ পাই গুণুৰ লগতে ফটো উঠিলে আমি এই ফটোশ্বুট কৰিব গৈছিলোঁ গুণুক লৈ ছেকেণ্ড গেটৰ পৰা আহি মাৰ ঘৰত সোমালোঁ মাৰ ঘৰত সোমাওঁতে তাতে ওচৰতে খেল আছিলে খেলত এয়া যোগদান কৰিলোঁ এয়া ৰছী টনা টানি মোক বাৰু আপোনালোকে চিনি পাইছেনে মোক যদি আপোনালোকে চিনি পাইছে তেতিয়াহ'লে কমেণ্ট কৰি ক'ব দেই মই কোনজনী এয়া আমাৰ পাৰ্টিটো বাৰু জিকিলোঁ এয়া ৰছী টনা টানি আগতে খেলা মানে হেৰি আছে যে আদত আছে নোৱাৰিলোঁ আৰু ৰখি থাকিবলৈ এয়া শেষত কেইখনমান ফটো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই শুভৰাত্ৰি